এইফালে পৰশুৰাম কুঞ্জ যায়গৈ হাতী ৰাজা চাপিছ হাতী এতিয়া আমি এই লুংলুঙীয়া ৰাস্তাটোৰে গৈ আছোঁ এখন ৰিজৰ্টলৈ ইমান ঠেক সৰু ৰাস্তা ভিতৰত যে কিবা আছে এনেকুৱা নিচিনা নালাগে অকলে যে খোজকাঢ়ি যাব নোৱাৰি দেই ইমান ভয়ংকৰ ৰাস্তা দুইফালে গছ জংঘল মোৰ যে অলপো সাহস নাই দেই এই ৰাস্তাটোত অকলে যাবলৈ দূৰলৈ যে যিমান দূৰ চকুৰে ধৰিব পাৰিছোঁ সিমানখিনিলৈকে জংঘলেই আছে মানে ডাঙৰ ডাঙৰ গছ পুৰা জংঘল কিন্তু ৰাস্তাটো যে বিৰাট ভাল লাগিলে গৈ ইমান সৰু ঠেক ৰাস্তাটোৰে গৈ থাকোঁতে এনেকুৱা লগাই নাই যে ইয়াৰ পিছত গৈ পেলাই আমি এখন ৰিজৰ্ট পামগৈ চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল আৰু ভিডিঅ'টোত লাইক শ্বেয়াৰ আৰু কমেণ্ট নিশ্চয়কৈ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দূৰত গাড়ী ধৰিব পাৰিছেনে বাৰু আপোনালোকে গাড়ী দেখা পাইছোঁ দূৰত মানে ৰিজৰ্ট পাইছোঁহি আৰু আমি অৰুণাচলত যে আজিকালি এনেকুৱা বহুত কেইখন ৰিজৰ্ট খুলিছে ৰাস্তাৰ দুয়োকাষে নদী আছে নহয় নামচাই ৰাস্তাটোৰ দুয়োকাষে নদী সেই নদীকে মেইন কেন্দ্ৰ কৰি পেলাই এই ৰিজৰ্টবিলাক খুলিছে দূৰ দূৰৰ পৰা মানুহ আহে এই ৰিজৰ্টত ইমান বেছি ভিৰ হয় এয়া দেখিছেনে গাড়ী মই ভালকৈ গাড়ীখিনি ভিডিঅ' কৰিবলৈকে নহ'লে বহুতখিনি গাড়ী আছিলে ইয়াত যথেষ্ট ভিৰ হ'ব ভিতৰত যোৱা চুগলি কৰি আরে তুই কত চলে যেতে গৰমত আহিছে মানুহখিনিয়ে পুৰা এনজয় কৰিছে পুৰা পানীত নামি আছে ল'ৰা ছোৱালী চব ভিৰ হৈ আছে পানীৰ মাজত বহুতে আকৌ চকী লৈ পানীৰ মাজত বহিও আছে এইফালে এজনে পুৰা ড্ৰোনত তেওঁৰ ভিডিঅ' বনাই আছে পুৰা ভিৰ মানুহৰ ইয়াত লাঞ্চৰো খুব ধুনীয়া ব্যৱস্থা আছে লাঞ্চ বুলিয়ে নহয় যিকোনো আপুনি বস্তু মানে খাবৰ কাৰণে ধুনীয়া ব্যৱস্থা আছে আমি পিছে ইয়াত খোৱা নাই কাৰণ আমি লাঞ্চটো কৰি আহিলোঁ দেখিছোঁ এইফালে পুৰা মানুহে লাঞ্চো কৰি আছে ইয়াত সেইখিনি মানুহ চব এই ল'ৰাকেইজন পানীৰ মাজত বহি আছে চকীত তাহাঁতি তাতে খাই আছে আমি অলপ থাকি পেলাই তাৰ পৰা ওলাই আহিলোঁ আৰু আহি থাকোঁতে যে এই ৰাস্তাত ইমান বৰষুণ আৰম্ভ হ'ল গোটেই ৰাস্তাটো দিয়া নাই ঠায়ে ঠায়ে দি আছে বৰষুণটো যদি অলপ কমে তেনেহ'লে আমি গল্ডেন পেগোডাত সোমাব পাৰিম অলপ কমিলেই হ'ল আৰু গল্ডেন পেগোডাত আমি আগতে আহিছোঁ কেইবাবাৰো কিন্তু আগতে আহোঁতে মানে ৰিচাৰ্ড সৰু আছিলে সৰু থাকোঁতে ইমান ধৰক মানে এনজয় কৰিব পৰা নাছিলে তাত এতিয়া তাতে বহুত খালী জেগা আছে ৰিচাৰ্ডে খুব ভাল পাব গৈ তাকে অলপ বৰষুণটো কমিলেই হ'ল আৰু দেই ইমান ধুনীয়া ৰাস্তা তাতে বৰষুণ নুহুই পাৰিনে আৰু ৰিচাৰ্ড পুৰা টোপনি মাৰি ল'লেহি আপোনালোকক এতিয়া গাড়ীৰ লাইন দেখুৱাম চাব দেই প্ৰথমতে গাড়ীখিনি দেখি মই ভাবিছোঁ যে ইয়াত কিবা মিটিঙে আছে নেকি আজি এনভাইৰনমেণ্ট ডে কাৰণে ইমান গাড়ী মানে দূৰ দূৰলৈকে গাড়ীয়ে গাড়ী ৰাস্তাৰ দুই চাইডে চাওকচোন বাৰু ইমান গাড়ী ইয়াত ডিব্ৰুগড় শিৱসাগৰ যোৰহাট তিনচুকীয়াৰ গাড়ীটো আছেই সব ঠাইৰে গাড়ী দেখোন ইয়াতে এই গোল্ডেন পেগোডাৰ ওচৰতে প্ৰথমতে আমি ভাবিছোঁ গোল্ডেন পেগোডালৈ আহিছে নেকি মানুহখিনি পিছতহে দেখিছোঁ এইখিনিতে এখন ৰিজৰ্ট আছে
এইখন অকণমানকৈ চাওক চাইনবোৰ্ডখন মই ভালকৈ ভিডিঅ'টো কৰিবলৈ নহ'লে চাইনবোৰ্ডৰ মানে ইমান বেছি বৰষুণ দি আছে সেই চাইনবোৰ্ডখন যে দেখিলে সেইফালেদি ৰাস্তাটো আছে সৰু ৰাস্তা এটা দি নামি গৈ তলত সেই নদীৰ কাষত মানে টেঙাপানী নদীৰ কাষত ৰিজৰ্টখন আছে সেই তলতো যে গাড়ী গোটেই গাড়ীয়ে ভৰি আছে কিন্তু বৰষুণ দি থকাৰ কাৰণে মই কৰিব নোৱাৰিলোঁ আপোনালোকে ধৰিব নোৱাৰিলেহেঁতেন দেখুওৱা হ'লেও বাপৰে ইমান মানুহ আহে আজিকালি চাওকচোন বাৰু দেওবাৰ হোৱা মাত্ৰকে চব ওলাই আহে আৰু ফুৰিবলৈ এই স্পটখিনি যে ইমান ধুনীয়া ৰাতিপুৱা আহোঁতেও এইখিনিত পূৰা বৰষুণ নামিব নোৱাৰিলোঁ ভাবিছিলোঁ যে উভতি যাওঁতে নামিম এতিয়াও পূৰা বৰষুণ ইয়াত বৰ ধুনীয়া চব্জিও পোৱা যায় মই ফ্ৰেছ চব্জি অলপো ল'ব পাৰিলোঁ নিৰ্চাদৰ কাৰণে পিছে উপায় নাই আৰু এই আছক গল্ডেন পেগোডাৰ এই গেটখন নতুনকৈ বনাইছে এতিয়া নামিব নোৱাৰিলোঁ আৰু আহি আমি আসাম অৰুণাচল বৰ্ডাৰ পালোহি ইয়াতে চাহ খাম এতিয়া জাকিৰৰ খুব টোপনি আহিছে সেইকাৰণে চাহ একাপ খাই লওঁ চাহিনে নাখালে ইয়াতো চাওক এই বিস্কুটটো ইয়াতো পোৱা যায় এই কুকিজটো যে আমি লৈছোঁ অৰুণাচলত ইয়াতো পোৱা যায় এইটো আৰু প্ৰথমতে যে দেখালোঁ সেইটো এই দুইটা কুকিজ যে ৰাইচৰ পৰা বনোৱা হয় চাউলৰ পৰা বনোৱা হয় আৰু এইবিলাক ইয়াত গোটেই বিস্কিটেৰে ভৰি আছে দোকানত চব শিৱসাগৰৰ বিস্কিটবিলাক এতিয়া বাইদেউ ওলাব মোৰ ভিডিঅ'ত এইয়া চাব দেই ভিডিঅ' বাইদেৱে চাইছে উলিয়াওকচোন ইউটিউব উলিয়াওক আপোনাৰ ঘৰ এইটোৱে বাইদেউ আমাৰ দোকান হয় এই ভিতৰৰ ফালে ঘৰ আমাৰ ঘৰ 1 কিলোমিটাৰমান আগত আছে চাওঁ পকিয়ামেন এইবোৰ দেই কৰি চাই ন আপোনাক নাই পোৱা নেকি এইয়া মই ওলাই গ'লোঁ এয়া চাওক অৰুণাচলত বাইদেউক মই উলিয়াই দিলোঁ মোৰ ভিডিঅ' চাব এতিয়া বাইদেউ চাব নাই বাইদেউ আৰু ছাবস্ক্ৰাইব কৰিবনে নাই ঠিক আছে আৰু বাকী মানুহৰ লগত আপুনি শ্বেয়াৰো কৰিব ভিডিঅ' শুনিছে নাই বাইদেউ চাহ খাইছোঁ চাহিন নাহিলে গাড়ীৰ পৰা জাকিৰ আৰু মই চাহ খাইছোঁ ইয়াতে ওচৰতে এখন দোকান দেখিলোঁ বাঁহৰ বস্তু আছে ইমান মৰম লাগিছে চব বাস্কেটবিলাক মই যাওঁতেই চাই গৈছিলোঁ আহোঁতে জাকিৰক কৈ আছিলোঁ তাত ৰখাবা দেই গাড়ী মই এটা বাস্কেট চাম ভাল লাগে যদি ল'ম আৰু বৰ মৰম লাগিলে বাস্কেটবিলাক দেখিবলৈ ইমান ধুনীয়া কিছুমান বাৰ্নিছ কৰা আছে কিছুমান বাৰ্নিছ নকৰা মই এটা ল'লোঁ বাৰ্নিছ কৰা এইটো 200 টকা ল'লে লাষ্টত আহি আমি আকৌ ৰ'লোহি NH37 ধাবাত তাত অলপমান ৰিচাদে খেলিলে আকৌ তাতে যিখন পাৰ্ক আছে তাত ৰিচাদে পুৰা খেলিলে ঝুলনা ঝুলিলে সি যে ঝুলনাত মানে বিৰাটেই ভাল পায়
খুব ভাল পায় ঝুলি অৱশ্যে ময়ো ঝুলি খুব ভাল পাওঁ এই পাৰ্কখনত পিছে লিখা আছিলে যে অনলি ফৰ চিলড্ৰেন গতিকে আমিবিলাকে নোৱাৰিলোঁ আৰু ৰিচাদে পূৰা এনজয় কৰিলে তাৰতো উভতি অহাৰ মনে নাছিলে যেনে তেনে দাঙি মেলি তাক আনিলোঁ আৰু তাতে অলপমান সময় থাকি পেলাই এটা আইচক্ৰীম খালোঁ খাই পেলাই আমি ঘৰৰ অভিমুখে আগবাঢ়িলোঁ তেন্তে আজিলে ইমানেই আমাৰ অৰুণাচল ট্ৰিপটো আপোনালোকক সম্পূৰ্ণকৈ দেখুৱালোঁ মই 3টা বেলেগ বেলেগ পাৰ্টত ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নিশ্চয়কৈ নাপাহৰিব আৰু নতুন ভিউৱাৰ্ছসকলে আৰু লগতে পুৰণা যিসকল ভিউৱাৰ্ছে মোৰ এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ মোৰ অনুৰোধ যাতে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি লয় তেন্তে আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ